হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ। গুৱাহাটীত থকা হয় যদিও চিৰিয়াখানালৈ খুব কমেই যোৱা হয়। ক্লাছ 7 মানত পঢ়ি থাকোঁতে এবাৰ গৈছিলোঁ আৰু আজি যাবলৈ ওলাইছোঁ। চ' ব'লক মোৰ লগত গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' গাইজ, বাছৰ পৰা নামি ল'লোঁ আৰু এয়াই হ'ল অসম ৰাজ্যিক চিৰিয়াখানাৰ উদ্ভিদ উদ্যান। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। চ' ব'লক গৈ থাকোঁ। ফাৰ্ষ্ট টিকটটো কাটি লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু এইফালে দেখিবলৈ পাইছে মানুহবোৰ ৰৈ আছে, যিহেতু টিকেট কাউণ্টাৰ বহুত বেছি ভিৰ, সেইবাবে আমি অনলাইনতে টিকেট কাটি ল'লোঁ। যদি আপোনালোকে বিচাৰে আছাম ষ্টেট জুৰ ৱেবছাইটত গৈও টিকেটটো বুকিং কৰি ল'ব পাৰে। এতিয়া আমি টিকেটটো দেখাই লওঁ। চ' আমি টিকেটটো দেখাই ভিতৰলৈ সোমাই আহিলোঁ। আৰু ফাৰ্ষ্ট সোমাই আহিয়ে আমি দেখিলোঁ দুটাকৈ হলৌ বান্দৰ। সিহঁতে গছৰ ওপৰত খেলি আছে। আৰু ইফালে জিৰাফ আছে দুটা। এতিয়া আমি ওপৰলৈ গৈ আছোঁ পক্ষী চাবলৈ। আৰু এইফালে দেখিছে, এইটো হৈছে দৰিক চৰাই। আৰু এইফালে এইটো কাঠধনেশ পক্ষী। আৰু এইফালে আছে ককাতিয়েল, বাজৰিগড় আৰু লাভ বাৰ্ডছ। আৰু এইফালে দেখিছে বহুত মানুহ আহিছে আজি। আৰু এইফালে মা আছে। আমি গৈ আছোঁ এতিয়া বাঘ চাবলৈ। আৰু এইফালে দেখিছে বনৰ ৰজা সিংহ পুৰা গুজুৰি আছে। এতিয়া আমি তললৈ গৈ আছোঁ বাঘ চাব। চ' গাইজ, ফাইনেলি বাঘৰ দৰ্শন হৈ গ'ল। আৰু এইফালে বাঘ দুটা শুই আছে। আৰু এইফালে এটা বাঘে মাংস খাব নাপায়, ঘাঁহকে খাই আছে। ইমান বেয়া পৰিস্থিতি হৈছে। আৰু এইফালে দেখিছে অসমৰ বিখ্যাত তথা ৰাজ্যিক জন্তু গড়। আৰু এইফালে এইটো হৈছে ইমু পক্ষী। আৰু এইফালে ঘৰিয়ালকেইটাই শুই আছে। চ' গাইজ, এতিয়া আমি গৈ আছোঁ সৰ্পগৃহ চাব। চ' ব'লক। চ' গাইজ, সৰ্পগৃহৰ পৰা ওলাই আহিলোঁ। এতিয়া এইফালে দেখিছে হাঁহ আৰু বগলীখিনি কি ধুনীয়াকৈ চৰি আছে। আৰু ইয়াতে সৰুকৈ এটা পুখুৰী বনাই দিছে সিহঁতক চৰিবৰ বাবে। আৰু এইফালে দেখিছে কি মৰম লগা বান্দৰ দুটা। চ' গাইজ, এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এতিয়া 3টামান বাজিল আৰু মানুহৰ ভিৰ একেই আছে। আৰু জুৰ বাহিৰলৈ ওলাই আহিলে আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ দোকান দেখিবলৈ পাব। চ' গাইজ, কিবা এটা খাই লওঁ, বহুত বেছি ভোক লাগিছে। চ' আমি খাই বৈ বাছত উঠি ল'লোঁ আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ। চ' চাই থাকক। চ' গাইজ, ঘৰ পামেই আৰু। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।